হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকৰ ফটো আপোনালোকে আগতীয়াকৈ দেখিবলৈ পাব। আপোনালোকে যেতিয়া ওল্ড হৈ যাব তেতিয়া আপোনালোকৰ ফটো কেনেকুৱা হ'ব। আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব, ফেচ এপ। এই এপটো ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত ষ্টাৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এগ্ৰি ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত গ্যালাৰি আছে, ইয়াত আপোনালোকৰ কেমেৰা আছে। ইয়াত আপোনালোকে ফটো শ্বুট কৰি দেখিবলৈ পাব। মোৰ যেহেতু আছে ফটো, মই এই গ্যালাৰিৰ পৰা লৈছোঁ। গ্যালাৰিত গৈ আপোনালোকে ইয়াত এলাও অপশ্যন আহি যাব, এলাও কৰি দিব। মই এই ফটোটো লৈছোঁ। লোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব। আপোনালোকে যেতিয়া ওল্ড হৈ যাব তেতিয়া আপোনালোকে কেনেকুৱা দেখিব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে দেখিবলৈ ওল্ডত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত যেনেকৈ বুঢ়া হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে। বুঢ়া হৈ যাব, আপোনালোকে কুল ওল্ডত ক্লিক কৰিব। অলপমান লোডিং ল'ব। এনেকুৱা হ'ব। আপোনালোকে য়াঙত ক্লিক কৰিব, দেখিবলৈ পাব এই কেনেকুৱা। এই দেখিবলৈ পাইছে। মই ওল্ডত ক্লিক কৰিছোঁ। কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ছেভ কৰিব পাৰিব। ইয়াত এপ্লাই অপশ্যন আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত ডাউনলোড অপশ্যন আছে, ডাউনলোড কৰিব পাৰিব। আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। মই ইয়াৰ পৰা ডাউনলোড কৰি লৈছোঁ। দেখিবলৈ পাইছে ডাউনলোড হৈ গৈছে। এনেকুৱা অপশ্যন আহিলে আপোনালোকে চিম্পলি বেক কৰি দিব। ভিডিঅ'টো ইমানলৈকে। ভিডিঅ'টো আপোনালোকক যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।